ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে ক'ব বিচাৰিছোঁ যে এইটো আজিৰ ভিডিঅ' নহয়, জুলাই 21 ফ্ৰাইডেৰ ভিডিঅ' হয়, মানে পৰহি। ভিডিঅ'টো আপলোড কৰোঁতে অলপমান দেৰি হৈ গ'ল। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনাৰ সকলোৱে ভালে কুশলে আছে। আজিৰ এই ভিডিঅ'টোত মই দেখুৱাম যে আজিৰ দিনটো কি কৰোঁ, আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব বুলি। এতিয়া গৈ আছোঁ মই জিমত। মৰ্ণিঙত মই জিমত যাম, আৰু আজি বৰষুণ দিছে। বৰষুণ দিলেও কি হ'ব, যাবতো লাগিবই আৰু। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। জিমৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া মানে অলপমান বজাৰ কৰিব আছে, আৰু বেছি বজাৰ নহয়, এনে সৰু কেইটামান বস্তু। আৰু এয়া দোকানত সোমালোঁ, কিবা দুটামান কি সৰু সুৰা বস্তু ল'ব আছে, বেলেগ নহয়, খোৱা বস্তুৱে হয় আৰু। এয়া আলু লৈ আছোঁ, আৰু আলু লওঁতে অলপ টাইম লাগে, কাৰণ ভাল বেয়া দুটা থাকে ন, বাছি বাছি ল'ব লাগে যে। আলুৰ লগত কেপচিকাম, জলকীয়া, ধনিয়া আৰু নীলাজী ল'লোঁ। লগতে এইকেইটাও কিনি আনিছিলোঁ, আৰু এইকেইটা এতিয়া ফ্ৰিজত থৈ দিম, আৰু এতিয়া নাখাওঁ, আৰু পিছত খাম আৰু। আজি দুপৰীয়া নীলাজী আৰু মাছৰে এটা ৰেচিপি বনাম, একদম সহজতে বনাব পৰা ৰেচিপি। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেনেহ'লে বনাই খাব। প্ৰথমতে মাছকেইটা ভাজি ল'ম।
মাছ ভাজি লোৱা হৈ গ'ল পিঁয়াজ আৰু জলকীয়া দিম ইয়াৰ পিছত নিলাজিখিনি দি দিম আৰু এতিয়া নিমখ আৰু হালধি দি দিম আৰু শেষত অলপমান ধনিয়া দি দিম সহজতে বনাব পৰা এটা ৰেচিপি হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ইভিনিং টাইমত চুজি খাবৰ মন গৈছিলে আৰু সেইকাৰণে গাখীৰ দি চুজি বনাইছিলোঁ আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ